হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই চেনেল। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখি আছে মই ক'ত যাই আছোঁ। অলপ পিছত গম পাব আৰু ক'ত যাম। ৰাস্তাটো দেখি গমেই পাইছে চাগে কেনেকুৱা ভয়ংকৰ ঠাই এইখিনি। তো আজি আমি গৈ আছোঁ এটি ভূত বাংলাত। অলপ পিছতে ভূত বাংলাত আপোনালোকক দেখা পাব, তো চাই থাকক। আপোনালোকে নিশ্চয় থাম্বনেইল চাই গমেই পাইছে এইটো কেনেকুৱা ভিডিঅ' হ'ব গৈ আছে। হৰৰ ব্লগ কৰি আছোঁ মই। তো আপোনালোকে ভয় নাখাব, কিন্তু মই ভয় খোৱা নাই, সাহস কৰি গৈ আছোঁ। তো আপোনালোকৰ আহক মোৰ পাছে পাছে। বেছি দূৰ নাই আৰু পামেই, আমি অলপ গ'লে পাম সেই ভূত বাংলাটো। আপোনালোকৰ ধৈৰ্য ধৰক অলপ, গৈ আছোঁ আমি লাহে লাহে। আমি ভূত বাংলাতো গৈ আছোঁ, লগতে প্ৰকৃতিৰ এই মনোমোহা সৌন্দৰ্য আমি উপভোগ কৰি গৈ আছোঁ। লগতে আপোনালোকেও উপভোগ কৰক। চাওক, এই ঠাইডোখৰ যিমান ভয়ংকৰ কিন্তু সিমান মনোমোহা। আপোনালোকে দেখিবই পাইছে কিমান ধুনীয়া এটা পৰিৱেশৰ মাজত আছে। আমি পামেই আৰু আমাৰ নিচে কাষতে আছে ভূত বাংলাটো আমি দেখিব পাইছোঁ। তো আপোনালোকে অলপ পাছতে দেখিব পাব। ফাইনেলি আমি পাই গ'লোঁ এই ঠাইডোখৰ। আপোনালোকে দেখিছে এইটোৱে হৈছে সেই ভূত বাংলাটো। তো আৰু অলপ ওচৰৰ পৰা দেখুৱাব চেষ্টা কৰিম আপোনালোকক, চাই থাকক। ইয়াত মানুহৰ সমাগম প্ৰায় নহয়েই। এইটোৱে সেই ভূত বাংলাটো, য'ত আমি আজি আমাৰ এই ভিডিঅ'টোৰ মূল লক্ষ্য। আমি ইয়াতে আহিছোঁ আজি। চাওক চাৰিওপাশৰ পৰিৱেশটো কিমান এটা স্তব্ধ পৰিৱেশ। নমস্কাৰ। আজি মই এনেকুৱা এটা লোকেশ্যনত আছোঁ, যিটো এটা সময়ত যেতিয়া অসমত ৰাষ্ট্ৰপতি শাসন কৰিছিল, সেই সময়ত এইটো আৰ্মি কেম্প আছিল। কিন্তু বৰ্তমান সময়ত এইটো এতিয়া জৰাজীৰ্ণ অৱস্থাত আছে আৰু এইটো বৰ্তমান ভূত বাংলাত পৰিণত হৈছে। এই ৰ'ব, পাছত কথা পাতিম দিয়ক। প্ৰথমতে আমি ঘৰটোৰ ভিতৰত সোমাই যাওঁ। স্তব্ধ পৰিৱেশ, নিজান, আৰু এই ঘৰটো ইয়াতে অৱস্থিত। আপোনালোকে ভিডিঅ'টোত দেখিয়েই গম পাইছে নিশ্চয় যে এই ঠাইডোখৰ কিমান ভয়ংকৰ হ'ব পাৰে। ৰ'ব, ভয় নাখাব দিয়ক। মই এইখিনিতে আপোনালোকক এটা কথা কওঁ, যদি আপোনালোকৰ ভয় লাগি আছে তেন্তে এই ভিডিঅ'টো অকলে নাচাব। শব্দ হৈ আছে, তো মই ইয়াত বেছি সময় নাথাকি ইয়াৰ পৰা ওলাব চেষ্টা কৰিম। ওলাই যাম ইয়াৰ পৰা।
চাওক মই এতিয়া ঘৰটোৰ পৰা অলপ বাহিৰত ওলাই আহিলোঁ আৰু এতিয়া বাহিৰৰ দৃশ্যটো আপোনালোকক দেখুৱাম কিমান ভয়ংকৰ আপোনালোকে নিজে চাওক। সঁচাকৈ এই ঠাইডোখৰ বহুত ভয় লগা। আপোনালোকে দেখিয়ে আছে কিমান ভয়ংকৰ এই ঠাইডোখৰ। মই এতিয়া ঘৰটোৰ ঠিক পিছফালে আহিছোঁ আৰু পিছফালৰ পৰিৱেশটো আপোনালোকে চাওক কিমান এটা পাহাৰৰ মাজত অৱস্থিত এই ঘৰটো চাওক। ইয়াত কিবা এটা ঘপককৈ শব্দ উঠিল আৰু উঠিল, তো আমি ইয়াৰ পৰা বাহিৰত যাব চেষ্টা কৰিম। এতিয়া আমি আৰু ইয়াৰ পৰা বাহিৰত যাম, ইয়াৰ ভিতৰত আৰু আমি সোমাই নাথাকোঁ। তো শেষত আপোনালোকক সম্পূৰ্ণ ঘৰটো মই দেখুৱাই দিছোঁ। চাওক এই ঘৰটোৰ দৃশ্য। এটা সময়ত এইটো আৰ্মি কেম্প আছিল, যিটো সময়ত অসমত ৰাষ্ট্ৰপতি শাসন চলিছিল। সেই সময়টোত এইটো এটা আৰ্মি কেম্প আছিল, কিন্তু এইটো এতিয়া ভূত বাংলাত পৰিণত হৈছে। চাওক এয়া ঘৰটোৰ বাহিৰ ফালৰ দৃশ্য। বাহিৰ ফালৰ পৰা সঁচাকৈ অতি ধুনীয়া দেখি এই ঘৰটো, আপোনালোকে দেখিয়ে আছে নিশ্চয়। তো ভিডিঅ'টো ইমানতে শেষ হ'ল, আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাই দিব। যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰিব। ধন্যবাদ।